হাই নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। কি খবৰ আপোনালোক? আশা কৰোঁ সকলোৱে ভাল। বৰ্তমান মোৰো ভালে চলি আছে। যা বেয়া চলি আছে ভগৱানৰ সৈতে প্ৰাৰ্থনা কৰোঁ আপোনালোকৰ ভাল হওক। তো গাইজ ভিডিঅ'টো শ্বুট কৰিছোঁ নাইটত। এতিয়া বৰমা ঘৰলৈ যাবলৈ লৈছোঁ। ব'লকচোন তেতিয়াহ'লে বৰমা ঘৰতে লগ পাই আছোঁ আপোনালোকক। আৰু কোৱা কিবা? এইযোৰ 30 টকা। 30 টকা নহয়, এইযোৰ 150 টকা। চেণ্ডেল পৰি আছে ছোৱালী, এইযোৰ 150 টকা। এই বেপাৰী এইযোৰ কেই টকা? 50 টকা। এবাৰো পিন্ধা নাই পিন্ধাও মানে বিকিছ তই? পিন্ধা নাই বিকা। টিকলিডাল দেখাই নাই আকৌ। এডাল ক'ত লাগে জানো? এডাল চেণ্ডেল। আৰু এইযোৰ পায়েলযোৰ। পায়েলযোৰ কেই টকা? 50 ৰূপৰ পায়েল। এই দামটো বেছি হ'ব আৰু। এইটো পিংটো। কেই টকা কোৱা আকৌ? ব্ৰুচ পিংক। দামটো ক? দামটো এইটো 150 টকা। এইযোৰ পায়েলযোৰ ৰূপৰ পায়েল, সেইটো কাৰণে দামটো অলপ বেছি হ'ব। মিলাই কৰি দিম আৰু নিব নোৱাৰিলে। ইয়াৰ বেপাৰী, ইয়াৰ কাষ্টমাৰ, এয়া এজন বেপাৰী। তাৰপিছত এইযোৰ একেবাৰে নতুন আৰু নতুনকৈ ওলাইছে, 20 টকা। বেছি দাম নলওঁ বাৰু। তাৰপিছত এইবোৰ অসমীয়া গহনা। এইবোৰ দাম অলপ আছে আৰু। চেণ্ডেল 30 টকা। তো গাইজ মই ফাইনেলি লৈ ল'লোঁ এযোৰ ফুলি। এইযোৰ ফুলি ল'লোঁ, কাৰণ মোৰ এইটো কি বুলি কয়, এটাহে ফুটা আছে যে, সেইকাৰণে এপাত ল'লোঁ। এইটো 15 টকা, যোৰ 30 টকা আছিলে, 15 টকাত ল'লোঁ। বেছি দিলোঁ নিব। দামটো বেছি দিলোঁ নিব। নাই দিয়া, কমকেহে দিছে। তো এইবুলি ইস্ত্ৰি অলপ দি লওঁ, তেনেকৈ চাই থাকক। এয়া তামোল খকুৱা। এতিয়া বেপাৰীয়ে বেপাৰ সামৰিছে আৰু যাব হৈছে। এয়া এয়া বেপাৰী, এয়া কাষ্টমাৰ। তো গাইজ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে তলত কমেণ্ট এটা কৰি জনাব দিব। আৰু বেছি দীঘল নকৰোঁ বুলি ভাবিছোঁ, ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ বুলি ভাবিছোঁ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।